Hello everyone, welcome back to our second channel. তো পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। মানে ভিডিঅ'টো গোটেই সম্পূৰ্ণ ভিডিঅ'টো আজি ময়ে কৰিছো অকলে গোটেইখিনি। তো ভিডিঅ'টো আশা কৰোঁ আপোনালোকে মৰম দিব, ভাল পাব আৰু তাৰ লগতে অকমান হাঁহিব। বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছো, তো সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু ভিডিঅ'ৰ কাহিনীটো আপোনালোকৰ লগত মিলিছে নে আপোনালোকৰ মা আৰু আপোনাৰ মাজত এনেকুৱাখিনি কাহিনী হয় নে নহয় কমেণ্টত জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোবাইলটোকে অকণ চাই লওঁ। সামৰিয়ে থওঁ, অকণমান পাছতকে বহিম দে। A few moments later. পঢ়িছ সেয়া পঢ়াৰ ঢংটো, পঢ়াৰ নামত নিজকে ফাঁকি দি আছ তই। আৰু এটা কাম কৰ, ধুনীয়া ল'ৰা এটা চাই ন তই বিয়া হৈ গুচি যা। আৰু তই এনেও ফেল বুলি মই জানোৱেই, আৰু মানুহৰ আগত এনেই লাজ পাবলৈ বাপেৰে মই, সেইকাৰণে তই ধুনীয়া ল'ৰা এটা চাই দিম, বিয়া হৈ গুচি যা। ৰাম, যেতিয়া পঢ়ি থাকিম তেতিয়া মানে নেদেখে। আইও, ঘৰখনত মানে অকলতো ময়েই আছো, গোটেইবোৰ নকৰা যেন লাগি গৈছে দেখিছনে। এজনীতো খোৱাৰ পৰা উঠিব হোৱাই নাই। ছোৱালী, তই উঠিছনে? ঘৰখনততো চাকৰণী আছে, বাকীবোৰ চব খাই বৈছে, শুইছেহে। আৰু তোৰ উঠিব হোৱাই নাই এতিয়ালৈকে? উঠিলি নে জল্দি? পূবৰ বেলি পশ্চিমত যাবলৈ হ'ল এতিয়া। গোটেইবোৰ মকৰা জাল লাগি গৈছে, বাকীবোৰতো চব খাই আৰু শুৱেহে। মইহে আৰু গৰুৰ পৰা ছাগলীৰ পৰা আদিলৈকে গোটেইখন। কিয়নো হুলস্থুল কৰি আছে আমাৰ? কেইটানো বাজিছে? 9টা বাজিছেহে। জনীটো খোৱাৰ পৰা উঠিবলৈ হোৱাই নাই, ৰাতি এপৰতে শুব, ৰাতিপুৱা এডোখৰলৈকে শুয়ে থাকিব, গেলিয়ে থাকিব। তাই অশান্তি লগাই দিছে মানে চবে। ইমান কাম কৰি ভাগৰ লাগি গৈছে দেই। নিজৰ লগতো মানে অলপো মানে টাইম স্পেণ্ড কৰিব নোৱাৰোঁ আজিকালি। গৰুৰ পৰা ছাগলীৰ পৰা মানুহৰ পৰা আজিলৈকে চব মোৰ লগত, মোৰ তেটিতে হয় চবৰ। ছোৱালী, আজি দিনত ভাত কি খাবি? নালাগে দিয়া। কোৱা, তোৰ কথাটো ক'বলৈ ইমান টাইম নাই যে। ঠিক আছে তেন্তে, মই কৈ আছোঁ ৰখা। তই ক, তই কি খাবি? তই টেনশ্যন নলবি, তই কি খাওঁ মই বনাই দিম। মাৰে কি নাজানে বুলি ভাবিছ নেকি? ओके, प्लेन राइस, बटर चिकन, पालक पनीर, पनीर बिरयानी, प्लेन बिरयानी, बटर नान, चिकन मसाला, चिली चिकन, आलू पराठा, मटर पनीर, दाल फ्राई, इग मैगी, इग मसाला डोसा, पौडी डोसा। সেইটোতো পেংকি, পেট নে টেংকি ধুইটো ইমান যে বস্তু থুলি থুলি খুৱাবলৈ যায়, একো নাপাওঁ। আলু পিটিকা ভাত খাবি? ছোৱালী, আজি দিনৰ ভাত কি খাবি? তই ক, তই কি খাবি? তই টেনশ্যন নলবি, তই কি খাওঁ মই বনাই দিম। মাৰে কি নাজানে বুলি ভাবিছ নেকি? একো নাপাওঁ, আলু পিটিকা ভাত খাবি? No, 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 no.